আসসালামু আলাইকুম, নমস্কাৰ, সকলোকে স্বাগতম মোৰ আৰু এটা ভিডিঅ'লৈ। আমাৰ ভিডিঅ'টো কোনো কণ্টেণ্ট নহয় বা কোনো স্ক্ৰিপ্টেডো নহয়, জাষ্ট ব্লগিঙৰ নিচিনা, ঠিক আছে। ব্লগ বুলি ক'ব পাৰে। বহুত দিন হৈ গ'ল কোনো আপোনাৰ ভিডিঅ' অহা নাই বা আমি ভিডিঅ' দিব পৰা নাই, কাৰণ মই যিটো বৰ্ডিং ফেজৰ ভিডিঅ' বনাই আছিলে সেইটোৱে আপোনালোকে চাই আছিলে। তো আজি ভিডিঅ'টো চাওক, এইফালে একবাৰ চাওক কি অৱস্থা। বৰষুণ পৰি একদম বেয়া অৱস্থা হৈ গ'ল, মানে ইমান বোকা, যাৰ কাৰণে ইহঁতৰ খিদমততে লাগি আছিলোঁ, ইহঁতৰ যত্নতেই লাগি আছিলোঁ, য'ত আপোনাৰ ভিডিঅ' বনোৱাৰ কোনো সময় পোৱা নাই। তো ওপৰতো কেইটামান বহি আছে। ইয়াত মানে আপোনাৰ দানাও দিব নোৱাৰি, 2-3 দিন দানাও ইয়াত দিব পৰা নাই, কাৰণ ইয়াত একদম বোকা বেয়া অৱস্থা বনাই দিছিলে। আজি ভিডিঅ'টো মই কিয় বনাই আছোঁ সেইটো বাৰু কম, এক ছেকেণ্ড। এতিয়া চাওক, আপোনাৰ এই যে বোকাবিলাক একবাৰ দেখুৱাই দিওঁ মই আপোনাক। চাওক, এই যে ক'ৰবাত এতিয়া অলপ পানীও জমি আছে, ঠিক আছে। এই অৱস্থা। আজিৰ ভিডিঅ' বনোৱাৰ কাৰণ এইটোৱেই। মেডিচিনটো আমি হাঁহক বেমাৰ নলগাৰ কাৰণে কি খুৱাব এইবিলাকো জনাইছোঁ, ঠিক আছে। বা কেনেকুৱা কোন ধৰণৰ মেডিচিন ইউজ কৰিব লাগে সেইকেইটাও আপোনালোকক জনাই থাকোঁ ৰেগুলাৰলি। আজি ভিডিঅ'টো হ'ব আপোনাৰ বৰষুণ পৰি, এতিয়াতো আগতেতো বৰষুণ হ'ব, যে বৰষুণৰ ছিজন গুচি গ'ল এনেকুৱাও নহয়, বৰষুণ হ'ব আৰু এতিয়া বহুত সময় আছে। তো ইয়াত যিটো মানে কৰিবলগীয়া যিটো মানে জৰুৰী কাম, সেইটো হৈছে যে আপোনাৰ ফ্ল'ৰ স্প্ৰে, যিটো ভাইৰাছ মুক্ত কৰে, ঠিক আছে। ভাইৰাছ যাতে নহয়, ইমান বৰষুণ পৰি পেলাই এতিয়া আকৌ ৰ'দ উঠি আছে। আজি ৰ'দো বাম্পাৰ ৰ'দ গৈছে, তো যাৰ কাৰণে ইয়াৰ পৰা এটা গেছ উৎপন্ন হ'ব, আৰু এই গেছটো হাঁহৰ কাৰণে ডেঞ্জাৰ হয়, ঠিক আছে। এই গেছটো হাঁহৰ যেতিয়া গৰম ভাৱটো ইয়াৰ পৰা ওলাব, তেতিয়া এটা বেমাৰ হয়, যাৰ কাৰণে মূল ভিডিঅ'ৰ কাৰণে এইটোৱেই যে ইয়াত আপোনাৰ স্প্ৰে কৰিব লাগে। মইতো এনেও 15 দিন পিছে কৰোঁ, 15 দিন আগত কৰিছিলোঁ, আৰু এতিয়া সঠিক টাইমমতে কৰি দিলোঁ, মানে একদম বোকাটো এতিয়া শুকোৱা ষ্টাৰ্ট হ'ল। তো যাৰ কাৰণে আজি আমি ছানডে, দেওবাৰ, তো বেলেগ কোনো কাম কাজো নাই। তো আপোনাৰ পূৰা একদম গোটেইখিনি চাব পাৰে, বাউণ্ডাৰী যিমানলৈকে আছে আমাৰ, পূৰা বাউণ্ডাৰীত আমি গোটেইখিনি জেগাত। মোৰ আপোনাৰ স্প্ৰে কৰা মেচিনো নাই। ৰাতিপুৱা মেচিন খুজি নাপালেওতো বটলত ভৰাই, মানে বটলৰ ঢাকন আছে এইটো ফুটা কৰি পেলাই এই অৱস্থাতে মানে দিছোঁ গোটেইখিনি, ঠিক আছে। তো সেইকাৰণে আপোনালোকৰ যদি ফাৰ্ম আছে, তেতিয়া বৰ্তমান আপোনাৰ বোকা শুকাব, যিটো নেৰানেপেৰা বৰষুণত যি অৱস্থা হৈছিলে। তো এতিয়া আপোনাৰ বোকাখিনি আপোনাৰ শুকোৱা ষ্টাৰ্ট হ'ব, আৰু ইয়াৰ পৰা এটা গেছ উৎপন্ন হ'ব। আমি আগতে একদিন এটা ভিডিঅ' বনাইছিলোঁ, কৈছিলোঁ যে এতিয়া বেমাৰ লগাৰ পাৰফেক্ট টাইম। জাষ্ট একদিন পিছতে মোৰ এটাৰ লাগি গ'ল। এনেকুৱা আৰু বহুত মানুহৰ লাগিছে, আমি কমেণ্ট ছেকশ্যনত গম পাইছোঁ, বহুতজনে কমেণ্টো কৰিছে, ঠিক আছে। তো আপোনালোকে স্প্ৰেটো কৰি ল'ব। স্প্ৰেটো লাষ্টত আমি বটলটো দেখাই দিম, কোনটো বটল আছিলে সেইটো মই বাৰু আপোনাক লাষ্টত দেখাই দিম। এতিয়া চাওক, আৰু এটা কেছ, আমাৰ একজন বাইদেৱে মানে কমেণ্ট কৰিছিলে যে হাঁহৰ পাখি যিটো আছে, পাখা জ্বলি যায়। এতিয়া আপোনালোকক দেখাম যে আগত যিকেইটা আমি পোৱালি যোৱা মাহত যিকেইটা আপোনাৰ কোচত বহি আছিলে দেখাইছিলোঁ, সেইকেইটাক এতিয়া ওলাই দিছিলোঁ, আকৌ আহি গ'ল। মই অহাৰ আগতে ইহঁতে আহি গ'ল। এই তাত দানা খাবলৈ পঠাইছিলোঁ, দৌৰাই নাথাকে। কোচটোৱে মানে ইয়াতে বেছি সময় বাহিৰত থাকিব নিবিচাৰে, বাহিৰতো এটা ঘূৰি আছে ইয়াতে। তো যোৱা মাহত যিকেইটা আমাৰ কোচত দেখাইছিলোঁ আপোনালোকক, এই গোটেইকেইটা আপোনাৰ অলৰেডি চেল হৈ গ'ল। এতিয়া নতুনকৈ বহিছে, পোৱালি বুকিং কৰিব পাৰে। এইটো আমাৰ বহিছে জুলাইৰ 22 তাৰিখে। কি আছে, কিন্তু গোটেইখিনি কণী নষ্ট কৰি দিলে। চাওক কেনেকুৱা বেয়া হৈ গ'ল, এইটোও বেয়া হৈ গ'ল, এইটো বেয়া হৈ গ'ল, এইটো বেয়া হৈ গ'ল। ইয়াক আমি প্ৰায় 15টা কণী দিছিলোঁ, ঠিক আছে। 2, 4, 6, এটা একদম বৰবাদ হাঁহ, এইটোক চেল কৰিব লাগিব। এই চাওক, এই আৰু এটা মাৰ্কিং কৰাৰ কথা, এইটো হৈছে যে চাওক, 15টা কণী বহোৱাৰ পিছত নষ্ট কৰোঁতে মাত্ৰ 5টা বাকী থাকিল। নষ্ট কণী ইয়াত আছে, ইয়াত ৰাখি দিছোঁ মই। তো এনেকুৱা ধৰণৰ যদি আপোনালোকে গম পায় যে এনেকুৱা লাকি হাঁহ থাকে, তো এইটোক আগত চেল কৰিব, ঠিক আছে। এইটো বহি আছে 21 জুলাই, এইটো 5 আগষ্টত বহা, ঠিক আছে। এইটো 5 আগষ্টত, এইটো আজি নতুনকৈ বহিছে, আৰু ইয়াত কণী পাৰি আছে, ইয়াতো পাৰি আছে। এইটো ডেটটো একজেক্ট মনত নাই, ৰ'ব চাই লওঁ।
চাক ইয়াতো এটা নষ্ট কৰি দিলে, এইটো নষ্ট হয়, কি যে কৰিম, বিৰাট কৰি নষ্ট কৰে, উপায় নাই আৰু। এইটো এইটো বহিছে 20 জুলাইত, চৰি 27 জুলাই। ইমান কণী নষ্ট কৰিলে একদম বেয়া লাগে। আৰু ইয়াৰ তলত কণীকেইটা মই থৈ দিছোঁ, ইয়াতে বহি মানে কি হয়, ৰাতি যেতিয়া থৈ দিওঁ তেতিয়া যদি উমনি দি দিয়ে ইহঁতে, তো আপোনাৰ কণীকেইটা 5 দিন 10 দিন পিছে পিছে ফুটে, যাৰ কাৰণে অলপ প্ৰব্লেম দেখা দিয়ে। চাক 15টা কণীৰ পৰা মাত্ৰ 5টা কণী আছে, বাকী চব নষ্ট কৰি দিলে। তো যিটো আমাৰ কামৰ আলোচনা আছিল সেইকেইটা হৈ গ'ল। বেমাৰ লগাৰ আগতে আমি চেষ্টা কৰোঁ ভিডিঅ' দিয়াৰ। চাহ কেনেকুৱা বোকা থাকিলে, চাইছে কি অৱস্থা, চাক এই অৱস্থা, ঠিক আছে। এইবিলাক আপোনাৰ ইয়াৰ পৰা যেতিয়া গৰম গেছ ওলাব তেতিয়া হাঁহৰ বেমাৰ লাগিব। তো ইয়াৰ আগতে আপোনালোকে চেষ্টা কৰিব যাতে ভাইৰাছ মুক্ত যিবিলাক মেডিচিন পোৱা যায়, ফ্ল'ৰ স্প্ৰে, সেইবিলাক আপোনালোকে কৰিব, ঠিক আছে। আচ্ছা, এতিয়া বলক আমি কোনটো স্প্ৰে কৰোঁ সেইটো আপোনালোকক দেখাই আছোঁ। এটা বাহিৰত ওলাই গ'লে এইটো খেদি ভিতৰত সোমাম, চাব পাৰে, চাইজটো চাব পাৰে, একদম নতুন পোৱালি হয় এইটো। এইটো যদি হৈ আছে নতুন পোৱালি হয়, তথাপি চাইজ দেখক। কমেণ্ট কৰিব ইয়াত কেইটা আছে পোৱালি। এইকেইটা মই জানুৱাৰীৰ কাৰণে ৰাখিছোঁ, তো আপোনালোকে কমেণ্ট কৰিব ইয়াত পোৱালি কেইটা আছে, চাওঁ কাৰ কিমান আইডিয়া, ঠিক আছে। এটা কথা, আপোনালোকে ভিডিঅ'টো চাই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে, তো কমেণ্টও নকৰে, ছাবস্ক্ৰাইবো নকৰে, শ্বেয়াৰো নকৰে, লাইকো নকৰে। এইখিনি কৰিলেতো ভাই পইচা নালাগে, আপোনালোকৰ ভালৰ কাৰণেইতো। আপোনালোকে লাইক কৰিলে মোৰ মানে মনটোত ভাল লাগে, ভিডিঅ' বনাব মন যায় আৰু কি। তো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এতিয়া বলক আমি যিটো ফ্ল'ৰ স্প্ৰে, একজেক্ট মোৰো নামটো মনত নাই, তো মই এইটো আপোনালোকক দেখাই আছোঁ কোনটো ফ্ল'ৰ স্প্ৰে আমি বটল ইউজ কৰোঁ। আপোনালোকে জনাব কমেণ্টত ইয়াত কেইটা পোৱালি আছে। এইটো বটল, ঠিক আছে, চাই লওক, 440 904 B904 ক'লে আপোনালোকক ওলাই দিব, ঠিক আছে। এইটোৱেই বটলটো মনত ৰাখিব। এইটো আপুনি পানীৰ লগত মিহলাই 15 দিন 1 মাহ পিছে পিছে ফ্ল'ৰত স্প্ৰেটো কৰি দিলে আমাৰ কোনো সন্দেহ নাথাকে, কাৰণ আমি ভেকচিন নিদিওঁ, ঠিক আছে। এই ভেকচিনত ফাল্টু পইচা খৰচ কৰাতকৈ ডাইৰেক্ট আপোনালোকে এনেকুৱা কৰিব। আৰু বাকী মেডিচিন কি খুৱাব লাগে এইটোতো আপোনালোকক জনাই আছোঁ। তথাপিও মই কৈছোঁ যে 500 ছাবস্ক্ৰাইবাৰ যিদিনাখন হ'ব সেইদিনাখন একদম টোটেল ফাৰ্মিঙত কেইটা মেডিচিন লাগে, কেতিয়া খুৱাব, কিমান দিন খুৱাব, যাতে ইয়াত আমাৰ কোনো ভেকচিনৰ দৰকাৰ নহয়, ঠিক আছে। ঠিক আছে, থেংক ইউ, ধন্যবাদ। আজিৰ ভিডিঅ' আমি ইমানখিনি থাকিব, কিন্তু আপোনালোকে এইটো ভিডিঅ'ত দেখাই দিয়ক, লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট চব ভিডিঅ'তকৈ বেছি এইটোত আহিব লাগে। কাৰণ মই বেমাৰ লগাৰ আগত আপোনালোকক সতৰ্ক কৰোঁ, ঠিক আছে। বেমাৰ লগাৰ পাছত নহয়, বেমাৰ লগাৰ আগত। মই নিজে আজি স্প্ৰে কৰিছোঁ, লগে লগে আপোনালোকক জনাইছোঁ কি স্প্ৰে কৰিছোঁ, সেইটো মই দেখাই দিছোঁ, ঠিক আছে। ধন্যবাদ।